নমস্কাৰ বন্ধুসকল। মুখ্যমন্ত্ৰী মহিলা অভিযানৰ অন্তৰ্গত 10,000 টকা পাব বিচাৰিলে এখন বিজনেছ প্লেন বনাই দিব লাগে। আৰু আপোনালোকে যদি সেই 10,000 টকা দি হাঁহ পালিব বিচাৰিছে তেনেহ'লে বিজনেছ প্লেনখন কেনেকৈ বনাব এইটো ভিডিঅ'ত ভালকৈ চাব। ইয়াত লিখিব লাগিব বিজনেছ প্লেন। বিজনেছ প্লেনৰ ঠাইত আছে ডাকেৰী। ইয়াত আছে নেম অফ দ্য এণ্টাৰপ্ৰেনিয়ৰ অৰ SHG মেম্বাৰ। ইয়াত মেম্বাৰটোৰ নাম লিখি দিলেই হ'ল। তাৰপিছত SHG MIS কোড 11 ডিজিটৰ এটা কোড আছে। যেনেকৈ মোবাইল নাম্বাৰত 10 ডিজিট থাকে ঠিক তেনেদৰে MIS কোডৰ 11 ডিজিট থাকে। তাৰপিছত আছে কাৰেণ্ট ইকনমিক এক্টিভিটি, তাৰমানে গোটেই মহিলাজনীয়ে বৰ্তমান কি কাম কৰে। যদি গৃহিণী হয় হাউচৱাইফ, আৰু যদি আন কিবা বিজনেছ কৰে হাউচৱাইফৰ সলনি বিজনেছটোৰ নাম লিখি দিলেই হ'ল। তাৰপিছত কাৰেণ্ট ইনকাম ইয়াত 10,000 মান দি দিলেই হ'ব, মানে বৰ্তমান ইনকাম কিমান বছৰি আয়। তাৰপিছত আছে নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লেনড টু ষ্টাৰ্ট অৰ এক্সপেণ্ড। নতুনকৈ ষ্টাৰ্ট কৰিব বিচৰা বা ডাঙৰ কৰিব বিচৰা বিজনেছটোৰ নাম ইয়াত ডাকেৰী বুলি লিখি দিলেই হ'ল। তাৰপিছত আছে টাইপ অফ বিজনেছ, প্ৰডাকশ্যন, ছাৰ্ভিচ নে ট্ৰেডিং। এইটো প্ৰডাকশ্যন হ'ব। ইনভেষ্টমেণ্ট প্লেন, এটা আছে নাম্বাৰ অফ ডেজ পাৰ বেটছ। ইয়াত লিখিব লাগিব ডাক। নাম্বাৰ অফ ডাক পাৰ বেটছ ইয়াত 50 লিখি দিলেই হ'ল। তাৰপিছত আছে নেম অফ দ্য ৰ মেটেৰিয়েল। ৰ মেটেৰিয়েলৰ ভিতৰত আমাৰ লাগিব ডাকলিং, মানে হাঁহৰ পোৱালি। ডাকলিংছ লাগিব আমাৰ। ইয়াত আছে ইউনিট প্ৰাইচ, মানে এটা ডাকলিংছৰ দাম কিমান। এটাৰ 70 টকা ধৰক, আমাৰ ইউনিট লাগিব 100টা, তো কিমান হ'ব 7,000 টকা। তাৰপিছত আছে ফিড, মানে খাদ্যৰ বাবদ কিমান যাব। আপোনালোকৰ ইউনিটৰ 40 টকা ধৰিলে 200 ইউনিট মান যাব, তেনেহ'লে টোটেল কষ্ট হ'ব 8,000 টকা। তাৰপিছত মেডিচিন লাগিব। মেডিচিনৰ বাবদ যাব, প্ৰত্যেক ইউনিট মেডিচিনৰ বাবদ যাব 6 টকা। গতিকে আৰু টোটেল ইউনিট যদি আমাৰ 100টা লাগে তেনেহ'লে যাব 600 টকা। ডিপ লিটাৰ লাগিব। ডিপ লিটাৰ লাগিব আমাৰ 3খন। এখনৰ দাম 600 টকা হ'লে 1800 টকা। তাৰপিছত আমাৰ লাগিব ইলেক্ট্ৰিচিটিৰ যদি ইউনিটত 6 টকা ধৰক, আমাৰ লাগিব টোটেল 200 ইউনিট, গতিকে 1200 টকা। গতিকে এতিয়া টোটেল 7,000, 8,000, 600, 1800 আৰু 1200, টোটেল হ'ব 18,600 টকা। এতিয়া আছে ফাণ্ড ডিটেইলছ দিব লাগিব। ফাণ্ড ফ্ৰম MMUA, মানে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। তাৰ অন্তৰ্গত আপোনালোকে চৰকাৰৰ পৰা পাব 10,000 টকা আৰু নিজাকৈ দিব লাগিব 8,600 টকা। গতিকে টোটেল হ'ব 18,600 টকা। এতিয়া প্ৰডাক্ট, হাঁহ পালন কৰিলে তাৰ হাঁহৰ মাংস বিক্ৰী কৰিব পাৰে, মিট। তাৰপিছত আছে এক্সপেক্টেড প্ৰডাকশ্যন কেজিত, আমাৰ 120 কেজি মান হ'ব। এভাৰেজ চেল প্ৰাইচ, 1 কেজি মাংস হাঁহৰ মাংসৰ দাম 350 টকা কৰি হ'লে আমাৰ টোটেল হ'ব 42,000 টকা। আৰু এক্সপেক্টেড এডিশ্যনেল ইনকাম পাৰ ইয়াৰ, মানে আৰু এক্সপেক্টেড এডিশ্যনেল ইনকাম মানে অতিৰিক্ত আৰু কিমান ইনকাম কৰিব পাৰে। আপোনালোকে কণী বিক্ৰী কৰি দিব পাৰে 5,000 টকামান। তাৰপিছত ইয়াত ছাবমিটেড বাই ছিগনেচাৰ অফ দ্য SHG মেম্বাৰ, মানে গোটৰ মহিলাগৰাকী ইয়াত ছিগনেচাৰ কৰিব লাগিব। তাৰপিছত আছে ভেৰিফাইড বাই ছিগনেচাৰ অফ ব্লক কোঅৰ্ডিনেটৰ, এইটো জমা লোৱাৰ সময়ত ব্লক কোঅৰ্ডিনেটৰে ছিগনেচাৰ কৰিব লাগিব। এতিয়া আপোনালোকৰ একো কৰিব নালাগে, আৰু এপ্ৰুভড হ'লে ৰিজেক্ট হ'লে এইটো ব্লক কোঅৰ্ডিনেটৰে লিখি দিব, আপোনালোকৰ একো কৰিব নালাগে। এইটো ঘৰ আৰু এইটো ঘৰ আপোনালোকৰ একো কৰিব নালাগে। ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।